हेलो फ्रेंड्स स्वागतम जनाइছোঁ টেকনিক্যাল ভিডিঅ' আছে আমাৰ নতুন এটা ভিডিঅ'লৈ আৰু আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম এটা স্মাৰ্টফোনত কেইটা হোৱাটছআপ ইউজ কৰিব পাৰি আৰু আলোচনা কৰিম এটা হোৱাটছআপৰ কেইটামান গুৰুত্বপূৰ্ণ সেটিংছৰ বিষয়ে फ्रेंड्स মই আপোনালোকৰ আপোনালোকে চাইছে টেকনিক্যাল ভিডিঅ' আছাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপুনি যদি আমাৰ চেনেল আমাৰ ভিডিঅ'টো ভাৰ্টিকেলত চাই আছে তেনেহ'লে আপুনি সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক বন্ধু-বান্ধৱীসকল আপুনি প্ৰথমে হোৱাটছআপ আৰু হোৱাটছআপ বিজনেছ এই দুটা এপছ ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপুনি প্লে ষ্টৰত ডুৱেল এপছ বুলি সাৰ্চ কৰিব এই যিটো এপছ এই ডুৱেল এপছটো সাৰ্চ কৰি ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত এইটো এনেকুৱা ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত হোৱাটছআপ এইটো ক্লিক কৰিব হোৱাটছআপ বিজনেছ এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ক্লন কৰি দিব ক্লন হৈ গ'ল দুইটা হোৱাটছআপ আৰু হোৱাটছআপ বিজনেছ এইটো শৰ্টকাট কৰি দিয়ক এইটো শৰ্টকাট কৰি দিয়ক এতিয়া ইয়াত আপোনাৰ চাৰিটা হোৱাটছআপ হৈ গ'ল তাৰ পিছত আপুনি যাওক সেটিংছত যোৱাৰ পিছত আপোনাৰ ইয়াত ডুৱেল এপছ দেখাই আছে ডুৱেল এপছটো কাৰোবাৰ হয়তো নাথাকিব পাৰে যদি আছে তেনেহ'লে এইটো কৰক হোৱাটছআপ এইটো অন কৰি দিয়ক তাৰ পিছত হোৱাটছআপ বিজনেছ অন কৰি দিয়ক ইয়াত আপোনাৰ চাৰিটা হোৱাটছআপ হৈ গ'ল আৰু এই চাৰিটা হোৱাটছআপ আপুনি বেলেগ বেলেগ নাম্বাৰত ইউজ কৰিব পাৰে বন্ধু-বান্ধৱীসকল মই কৈছিলোঁ যে হোৱাটছআপৰ কেইটামান গুৰুত্বপূৰ্ণ সেটিংছৰ বিষয়ে ক'ম তাৰ প্ৰথমটো হ'ল হোৱাটছআপ গ্ৰুপ আপুনি হয়তো বহুত আমনি পাই আছে কোনোবাই আপোনাক হোৱাটছআপ গ্ৰুপত এড কৰি দিয়ে আপুনি এতিয়া আৰু আমনি পাব নালাগে যাৰ বাবে সেটিংছলৈ যাওক সেটিংছত যোৱাৰ পিছত থ্ৰী ডটত ক্লিক কৰক সেটিংছত যাওক তাৰ পিছত একাউণ্টছ তাৰ পিছত একেবাৰে ওপৰৰ প্ৰাইভেচিত ক্লিক কৰক তাৰ পিছত ইয়াত গ্ৰুপছ আছে গ্ৰুপছত ক্লিক কৰি এইটো আপোনাৰ তাত এভৰিৱান থাকিব এইটো নবডি মাৰি দিব এনেকুৱা থাকিব আপুনি নবডি মাৰি দিব তাৰ পিছত ডান কৰি দিব সেকেন্ডটো হৈছে আপোনাৰ প্ৰফাইল পিকচাৰ এইটো এভৰিৱান থাকে এভৰিৱানটো আপুনি নবডি কৰি দিব তেতিয়া আপুনি প্ৰফাইল পিকচাৰ এইটো মাই কন্টেক্ট দি দিয়ক তেতিয়া আপোনাৰ সেভ কৰা নাম্বাৰ নবডি দিলে কোনোৱে দেখিব নোৱাৰে আৰু মাই কন্টেক্টত দিলে আপোনাৰ মোবাইলত যিকেইটা নাম্বাৰ সেভ কৰা আছে সেইসকল হোৱাটছআপ ইউজাৰে আপোনাৰ প্ৰফাইল পিকচাৰটো দেখিব পাৰিব আৰু তৃতীয়টো হৈছে টু ষ্টেপ ভেৰিফিকেশ্যন এইটো মোৰ ইয়াত ইনেবল কৰা আছে এবাৰ ডিজেবল কৰি দিও তাৰ পিছত আকৌ ইনেবল কৰি আপোনালোকক দেখাম আপুনি এটা ইয়াত পাসওয়াৰ্ড বহাই দিব আকৌ এই পাসওয়াৰ্ড নহয় এইটো পিনটো বহাই দিব ৰিপিন বহাবলৈ দিব ৰিপিন বহাই দিব তাৰ পিছত ইয়াত আপোনাৰ ইমেইল এড্ৰেছটো বহাই দিব নেক্সটত ক্লিক কৰিব আকৌ ইয়াত আপোনাৰ ইমেইলটো বহাই দিব সেভ কৰি দিব ডান হৈ গ'ল ইয়াত আপুনি পিন চেঞ্জ কৰিব পাৰে ইমেইল এড্ৰেছও চেঞ্জ কৰিব পাৰে আৰু ডিজেবল কৰিব পাৰে তো ফ্ৰেন্ডছ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা কথা বন্ধু-বান্ধৱীসকল আজি কেমেৰাৰ সন্মুখত আহি ভিডিঅ' বনাইছোঁ তো ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব